গুড মৰ্ণিং। আমাৰ এতিয়া মানে ওচৰতে আছে গংগা আৰু যমুনা মন্দিৰ, যে তালৈ যাম, আপোনালোককো দেখুৱাওঁ ব'লক কেনেকুৱা কি কথা। মই চোৱাকৈ চামগৈ আৰু এনেকৈ ৰাউণ্ড মাৰি বনালোঁ আহক। আহি পালোহি মানে বান্দৰদোৱা গেটৰ ওচৰতে দাদা আছে মানে ফাৰ্মাচী এইখিনিত, তালৈ ৰৈ আছোঁ। আৰু এইভাগ হৈছে পঞ্চমুখী হনুমান মন্দিৰ, গেটৰ ওচৰতে আছে মানে বান্দৰদোৱা অৰুণাচল যোৱা সেইখিনিতে আছে। ইণ্ডিয়াত ৰৈ পেলাই চবেই বৰটেঙা জুতি লৈ আছে, চবেই বৰটেঙা খাই আছে, আমাকো দিছিলে কিন্তু আমি নাখালোঁ। ব'লকচোন যাওঁ এতিয়া আমি মন্দিৰ ভাগলৈ সোমাই, কিনো আছে ভিতৰত চাওঁগৈ, ময়ো চাওঁ আপোনালোকেও চাওক। আৰু এইফালে আছে এজোপা জৰি গছ, এজোপা কি গছ ন? আৰু এইফালে আছে পঞ্চমুখী হনুমান মূৰ্তি। চবফালে দেখুৱাই দিছোঁ আৰু কোনফালে কি আছে। জেঠাই ৰৈ আছে সন্মুখত, এইফালে আছে শিৱলিংগ আৰু শিৱলিংগটোৰ সন্মুখতে মূৰ্তি আছে, পিছতে চাওঁ ব'লক। এই হেৰি কৰি আছে কাৰণে এনেকুৱা নেদেখি। এইফালে আছে গণেশ বাবা। শিৱলিংগটোৰ ওপৰত দিছে নাই, কলহটো যে আছে পানী পৰি আছে তলত একদম ধুনীয়াকৈ। অহাই নাই দেখোন। আকৌ এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক মন্দিৰ ভাগ। এইফালে ঘূৰিব পাৰি কাষেদি, ৰ'ব দেখুৱামগৈ। এইফালেদি মানে ঘূৰিব পাৰি, মন্দিৰ পৰিক্ৰমা বুলি কয়, 3বাৰ ঘূৰিব লাগে, আমি 3বাৰেই ঘূৰিছোঁ। 3বাৰ ঘূৰিব লাগে ন? আহি আছোঁ আৰু এয়া প্ৰসাদ আমাক মন্দিৰত সেৱা কৰোঁতে দিছিলে। এফালেদি ঘূৰি আছোঁ আৰু এপাক আছে ঘূৰিবলৈ, 3পাক হৈ যাব। তাৰপিছত আমি যাওঁগৈ আৰু বাহিৰতো দাদা আহি পোৱা, দাদাই কিবা এটা দিব লৈ মেলি এতিয়া আমি যাম গংগা যমুনা মন্দিৰ। আমি এতিয়া আহি আছোঁ গংগা যমুনা মন্দিৰ, সেই ষ্টেপ দেখিছে তললৈ এনেকৈ নামি যাব লাগে, ওচৰতে আছে মানে আমাৰ এইভাগ মন্দিৰ। আমাৰ নাৰায়ণপুৰৰ পৰা আহিলে মানে মন্দিৰ ভাগলৈ পাই পেলাইহে বান্দৰদোৱা গেটখন পায়গৈ। সেয়া মন্দিৰ পাইছোঁহি, আপোনালোকে দেখিছেনে? এয়া আছে, অকণমান আছে বাকী। আপোনালোকেও আহিব পাৰে, চাবহি পাৰে কেতিয়াবা। ভগৱানৰ ধুনীয়া ধুনীয়া মানে মন্দিৰ বিয়া পাতে। আৰু সন্মুখত যে দেখিছে গোল, এইটো তাত বিয়া পাতে। আৰু এইফালে দুভাগ এনেকৈ মন্দিৰ নিচিনা আছে, তাত প্ৰথমৰ ভাগ বন্ধ হৈ আছে, তাৰ ভিতৰত কি আছে নাজানো, পিছৰ ভাগ দেখুৱাম কি আছে তাৰ ভিতৰত, চাওঁচোন ব'লক। সৰু সৰু মূৰ্তি আছে ইয়াত, ত্ৰিশূল আছে, সৰু সৰু মূৰ্তি আছে। এইটো বন্ধ কৰি থৈছে। আৰু এভাগ ভিতৰত কি আছে চাওঁগৈ ব'লক। এফালে সোমাই, ইয়াৰ ভিতৰতো
আকৌ তেনেকৈ দুটা মন্দিৰ আছে মানে ভাগ কৰি থৈছে। প্ৰথমতে এফালে যাওঁ ব'লক। কি আছে ইয়াত ভগৱান আছে, মহাদেৱ আছে বহি আছে ইয়াত। এতিয়া পূজা কৰে হ'ব পাৰে দেই। এইটো কি এইফালে একো নাই। এইফালে আছে নন্দী মহাৰাজ, ৰাধা কৃষ্ণ আছে কাষতে। কিবা এটা কওঁ মনে মনে কাণতে। হৈ গ'ল এতিয়া এইফালে চাওঁ ব'লক ইয়াত কি আছে। জয় শ্ৰী হনুমান মন্দিৰ। হনুমান মূৰ্তি এটা আছে। হনুমান মহাৰাজ চব ভাগে ভাগে থৈ দিছে মানে আৰু। এতিয়া এফালে ওলাই যাওঁ, গেটেদি আৰু আছে মন্দিৰ, মানে ভাগকৈ আছে। বাকী কি ভাগত কিনো আছে চাওঁগৈ, চাই যাওক আপোনালোকেও। বন্ধ কৰিলে নেকি? এই দুৰ্গা মা মন্দিৰটো বন্ধ কৰি দিলে, চাবলৈ নাপালোঁ। কাষতে এয়া চাবচোন বোলো। এইটো কি হয়? পানী যমুনা, গংগা যমুনা এইটো ইয়াৰ পৰা পানী বাহিৰৰ পৰা মাৰিলে আৰু এভাগ মন্দিৰ আছিলে বোলে, ভাগিলে। বাহিৰৰ পৰা মাৰিলে। এইফালে ইয়াত কি আছে চাওঁ, ওপৰত শিৱলিংগ এটা আছে। মাৰি থোৱা আছে, খোলা আছে দেখোন। ইয়াতো শিৱলিংগ এভাগ আছে আৰু এই আগত মূৰ্তি আছে ভগৱানৰ। কিহৰ আছে ওচৰলৈ নগ'লো, এনেকৈ চবতে ফটো লগাই থৈছে। আৰু এইফালে আৰু এভাগ মন্দিৰ আছে। ইয়াত মূৰ্তি এভাগ আছে, ভিতৰত গছ এজোপা আছে, কালী মাৰ মূৰ্তি এভাগ। এজোপা গছ আছে কাষত। ইয়াতে এটা বস্তু দেখিছোঁ মানে, চবতে মানে গছখিনি ইমান ধুনীয়াকৈ ৰাখিছে, সেইটো ভাল লাগিছে মানে দেখি। আহিলোঁ, হৈ গ'ল চব দেখুৱাই মেলি। এয়া কাষতে মানে আৰু নতুনকৈ মন্দিৰ বনাব প্ৰস্তুতি চলাই আছে। জেঠাই ঘৰ ওচৰতে কাৰণে আমি খোজকাঢ়ি অহা যোৱা কৰিছোঁ। অকণ বেছি দূৰ নহয়, ইমান ধুনীয়া ধুনীয়া জেগা আমাৰ ইমান ওচৰতে আছে। আৰু ভিডিঅ'টো মই ইমানতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।